আমি এতিয়া যোনখিনিত প্ৰগ্ৰাম চাব আহিছোঁ সেইখিনিত এতিয়া আমি পাইছোঁহি। আপোনালোকক দেখাম, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব আৰু ধুনীয়া মানে ধামাকা এটা ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকক। এইকণৰ জেগাকণৰ নাম হৈছে 2 নম্বৰ কাকি মানে চাৰিআলি। ইয়াতে জুবিন দাৰ প্ৰতিমূৰ্তি এটা স্থাপন কৰা হৈছিলে, মানে তাতেই প্ৰগ্ৰাম হৈছে আৰু কোন কোন আহিছে চব আপোনালোকক দেখাম আৰু চাই থাকিব ভিডিঅ'টো। তেতিয়া মানে আমি আহি আছোঁ আৰু আপোনালোকক দেখাম, কিমানখিনি মানে দেখাব পাৰোঁ দেখাবলৈ চেষ্টা কৰিম গাইছ। আমি আহি আছোঁ। এইটো আমাৰ মৰমৰ জুবিন দা, এইটো গাইছ চাই লওক, ওচৰৰ পৰা ভালকৈ দেখাম। এতিয়া গাইছ মানে গাড়ীখন পাৰ্কিং কৰি লৈছোঁ আৰু এইপিনে থৈ দিছোঁ গাড়ীখন আৰু আপোনালোকক দেখাইছোঁ। আমি বহুত টাইম যোৱাৰ পাছত এইপিনে আহিলোঁ। যোগ্য কনষ্ট্ৰাকশ্যনৰ অফিচটো এইটো নতুনকৈ বনাইছে, মানে নতুনকৈ অ'পেনিং কৰিছে। ইয়াতে দেখিছে ন, চব মানুহ আছে, বহুতখিনি মানুহ ইয়াতে মানে ফটো উঠি আছে আৰু ইয়াত ফটো তোলা মানে এটা চিনেৰি বনাই দিছে। ইয়াত দেখিছে নহয়।